জুনুৰ মাহত ভাঙছিল ভৰিহান তাৰ এনকা আপোনালোকে চাওক আহান ভৰি দক দুডাল হাৰা ভাঙি গৈছিল। আচ্ছা মই কোনে কোৱাচোন মিথুন আপি আৰু আপাগিলা শান্তা শান্তিকে যি থাকে চুমা হাইকে সেইগিলা মনে মনে চুপি চুপি চাইছিলো। হেল্ল গাইজ ওয়েলকাম টু মিথুন দাস ইউটিউব চেনেলটোক আপোনালোকক স্বাগতম জনাইছো। আশা কৰো আপোনালোকে ভালে আছে। মই যোৱা ভিডিঅ'ত যি আপোনালোকক কৈছিলো যে খানা বনা ভিডিঅ'টোৰ মাজতে যে মই বিটুক লৈ গৈছিলো এক্সট্ৰা কৰাৰ কাৰণে কিয় লৈ গৈছিলো 2022 তাৰ ভৰি ভাঙছিল এক্সট্ৰা কৰিছে। বৰ্তমান বিটু সুস্থ হৈ আছে, একো নাই। 3 বছৰ হ'ল, 3 বছৰত তাৰ হাড়দি টোটালি জইন লাগি গৈছে আৰু কিমানখিনি ভাঙি গৈছিল হাড়দি কেনেকৈ জইন লাগছে মই এক্সট্ৰাৰ সহায়ত আপোনালোকক দেখাৰ চেষ্টা কৰিম। আৰু এতিয়া মই যিটো এক্সট্ৰা কৰি আছো টোটালি আগৰ নিচিনাই হৈ গৈছে। যিহেতু মই তাক অপাৰেশ্যন পাটনাত কৈছিলো, পাটনাত ডক্টৰৰ তাতে মই পঠাইছিলো, পঠোৱাৰ পিছত ডক্টৰে কৈছে কি তাৰ হাড়দিটো আগৰ নিচিনাই হৈ গৈছে, এটা 15-20 দিনৰ মূৰত তোমালোক অপাৰেশ্যন কৰাৰ কাৰণে আহা। এতিয়া মই ভাবি আছো আহাম আৰু 5-6 তাৰিখ মানে মই পাটনাত যাম। যেহেতু হয়তো আপোনালোকৰ অলপ জমনি ভিডিঅ' দিয়াটো কমো হ'ব পাৰে, তাৰ কাৰণে আপোনালোকে বেয়া নাপাব। যিহেতু তাৰ অপাৰেশ্যন আছে। আজি এতিয়া আমি ক'ত গৈ আছো জানি না? আজি পাটনা যোৱাৰ কাৰণে পল্টন বজাৰ ৰেলৱে ষ্টেচনত যাই আছো। ৰেলৱে ষ্টেচনত এনেকৈ টিকেট কেইটা অভ্যাস নাই বাৰু, একচুৱেলি আউটছাইডত যাৱাই নাই, 2 বাৰ হ'ল পাটনাত। একবাৰ তাৰ ভৰি ভাঙান লৈ গৈছিলো, ভৰিহান ভাল হোৱাৰ টাইমত ৰথডাল ওলোৱাৰ কাৰণে পাটনা যাই আছো। তো গাইজ আপোনালোকে সম্পূৰ্ণকৈ ভিডিঅ'টো চাই দেখুৱা। আৰু মই যোৱা ভিডিঅ'টোত আপোনালোকক কৈছিলো যদি মোৰ ইউটিউব চেনেলত আপোনালোকে সোমাই যাব, যদি ভিডিঅ'বিলাক ভাল পায় মোৰ চেনেল ছাবস্ক্ৰাইব কৰিব। বহুত ধন্যবাদ, ছাবস্ক্ৰাইব মোৰ বহুতখিনি পালোঁ। আৰু এই ভিডিঅ'টোত যিসকল নতুনকৈ আহি ভিডিঅ'বিলাক চাই আছে তেওঁলোকক মই অনুৰোধ কৰিছোঁ যে মোৰ চেনেলটোৰ ভিতৰত সোমাই কিনে আপোনালোকে মোৰ ভিডিঅ'খিনি চাব, যদি ভাল পায় মোৰ ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰি দিব। তো গাইজ এটা কথা হ'ল মানে কি পল্টন বজাৰত যিহেতু পাটনা যোৱাৰ কাৰণে টিকেট কৰিব যাই আছোঁ, কিন্তু কথাটো হ'ল কি এতিয়া একলা যাব ভাল নালাগে দিয়কচোন। 2টা বাউন্সাৰ লগত লৈ লৈছোঁ, মানে অলপ কথাটো আছেতো আজিকালি বাউন্সাৰ নহ'লে চলাই টান হৈছে, সেইটো কাৰণে 2টা বাউন্সাৰ লৈ লৈছোঁ দিয়ক। যিহেতু আপোনালোকে মৰম কৰি ইমানখিনি ওপৰত গ'লে উঠাই দিছে, সেইকাৰণে 2টা বাউন্সাৰ লৈ আছোঁ আৰু লগত। এই অলপ 2 চাইডে থাকিবা, এইটো চাইডে তাতো এইটো চাইডে থাকিবা। এতিয়া মানে কথাটো হ'ল কি মানুহে বাইকেদি ৰাইড কৰে, আমি ভৰিদি ৰাইড কৰি আছোঁ পল্টন বজাৰ কৰি। নৱগ্ৰহটো পল্টন বজাৰত ৰাইড কৰিম খোজকাঢ়ি কিনে। খোজকাঢ়ি অহাৰ পিছত লিফ্ট ল'লোঁ ডিপেণ্ডত তাতে। লিফ্ট মানে বেছি দূৰ নহয়, মানে 4-5 ঘণ্টাৰ ৰাস্তা লিফ্ট ল'লোঁ। লিফ্ট লৈ কিনে এতিয়া আমি যাই আছোঁ লগত। কলকাতা এখন বঢ়িয়াকৈ তামোল খোৱা আছোঁ দি কিনে। এইটো ভিডিঅ' নেটলৈ মানুহ গালি খাব লাগে যি সেইকাৰণে। তো গাড়ী এতিয়া নতুন নামগিলা আছে। এইটো কি আমাৰ ভাই? তো গাড়ী এতিয়া নতুন নাম আছে শিৱসাগৰ ন? হিমসাগৰ শিৱসাগৰ নাই গাড়ী হিমসাগৰ আম আছে। এইটো 80 টকা। আৰু তাৰে সেইখন দোকানত মই সুধিলো, সি কৈছে 120 টকা। চাচোন তাৰ পৰা একে গেলি তেল খৰচৰো কথা আছে দেচোন। তাৰ আমকেইটাৰ দাম বেছি যে মানে কি তাৰমানে কথাটো ভাল নকৰিব, দুখ লাগিল দেই ভাই, হয় না? ইয়াৰ পৰা নিয়াই সেইখন দোকান। তো গাইজ বহুত দিনৰ মূৰত এটা লগ পাইছো। আচ্ছা মই কোনে কোৱাচোন কি মিথুন 1.5 বছৰ মানত আমি তাক এৰি থৈ আহিছিলো। মই তো নাম দেচোন, মোৰ নাম কি? এইটো কোনে? এইটো ৰাজ দাদা। হা? আৰু হেৰি আমাৰ ৰাজদাদাৰ মাকৰ নাম কি? গাইজ মানে এক আমি একদম সৰুৰ পৰা মানে আমাৰ লগতে আছিল। আছে তাক বহুত ভাল লাগিল। লব্বমক লগ পাই। লব্বম বাই বাই। ক বিটু কোৱাচোন, বিটু কি খবৰ? লব্বম গৰম লাগিছে, পাপাৰ গাড়ীত যাব পাৰিবা ৰবা। প্ৰীতিক মম দা দে বাই 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 বাই। আমি লব্বমৰ স্কুলে পালো আহি কিনে। এতিয়া বাইদেউ আমাৰ ভিডিঅ' চাই থাকে, বহুত ভাল লাগে মানে একদম। এতিয়া লব্বমে মোক চিনাকি কৰি দিলাক আজি। কাৰ লগত চিনাকি কৰি দিছ? কি কোন হয় এইবিলাক? কোন হয়? মোক ভাল পোৱা না? মোক বেয়া পোৱা? ৰাজদাদাক ভাল পোৱা? ৰাজুক ভাল পাই বোলে। এই দীঘলী পুখুৰী পালো। এটা অলপ বাছত ছায়াত অলপ ৰখলো, ভাগাত ধৰছি। মোটামুটি কিমান কিলোমিটাৰ মান খোজ কাঢ়লো আৰু। কিন্তু গাইজ আৰু এটা কথা কওঁ, সৰুতে কিমান বদমাছ আছিলো। এই যে দীঘলী পুখুৰী পাতটো দেখা পাইছি নহয়, মানে এই দীঘলী পুখুৰী পাৰ এখন পাৰ্কখনটো কেনে পাৰ্ক আছিল আপোনালোকে গমেই পায়। যেতিয়া নতুনকে গুৱাহাটীত আছিলো নহয়, এই দীঘলী পুখুৰী পাৰৰ এই ফুটপাথত উঠি কিনে আমি আপি আৰু আপাগিলা শান্তা শান্তিকে যি থাকে চুমা হাইকে সেইগিলা মনে মনে চুপি চাইছিলো। বেয়া নাপায় কথাটো, হয়তো সঁচা কথাই কৈছো। কেনে সৰু মূৰ অহা চলি আছিলো ন গাইজ। আহি পালো ৰিজাৰ্ভ বেংক। ৰিজাৰ্ভ বেংকৰ পৰা এতিয়া য'ত এই টিকেট বিলাক কি কৰে বা বুকিং কৰি থৈ যায়, ৰিজাৰ্ভেশ্যন বুলি কয় নেকি, তাতে যাই আছো। তাতে এতিয়া যাই কিনে চাই লওঁ কি বুক কৰিব পাৰো। আৰু এটা পইচা বেচা কিনা হৈ আছে, খুচৰা পইচা
এটিএমত আহিলো এটিএমত আহি কিনে এই বাচ্চাটোক দেখা পাইছে নে ই বাচ্চাটো মাজে মাজে ই ডেন টাইট খুঙি আছে দেখছি না এই সৰু বাচ্চা এটা কি বেয়া লাগিল দেখা পাই কিনে কিন্তু কি কম আৰু কবার কাৰণে ভাষাই নাই মানে এটা কথা হল এটিএম ডিস্ট্রি মানে ভাগাত ধৰি গেছি কি কম পইচা উলোৱাৰ কাৰণে এটিএম ষ্টেচনত এটা আছিল সেইটোত নহল তাৰপিছত আহি কিনে ইয়াতে চালো কটন কলেজৰ ওচৰত সেইটোতো নহল SBI আজি 7-5 দিন ধৰি মৰি আছে SBI এটিএম এতিয়া কি যি আছে গম নাপাওঁ আৰু এতিয়া ৰিক্সা ভাড়া কৰি কিনে বেলেগ এটিএমত যাইছোঁ মানে খোজকাঢ়ি যাওঁতে পইচা উলিয়াব পাৰি গ'লো তো গাইজ এটা কথা হ'ল বেংকত আহিলোঁ এটিএমটো ঘূৰিলে ক'তো পইচা নোলাক মানে বেংকত আহি উইথড্ৰ কৰাৰ কাৰণে ফৰ্মখন ফিল আপ কৰি দিলোঁ 15,000 বোলে নোলায় ই বোলে সৰু ছোৱালী এতিয়া এন নামত একাউণ্টটো আছে পিছত কথাটো ক'লাক যিটো পইচা চইচা দিয়ে একাউণ্টেণ্টে ক'লাক যে এইটো সৰুতে খোলা একাউণ্ট তাৰ ফটোখন মেচ কৰা নাই মই অলপ ফোন নম্বৰটো মেচ কৰিছি নে চাওক তাৰে ফোন নম্বৰটো হেৰি কৰিলাক ক'লোঁ নম্বৰটো মোৰ তাতে আছে মোক ডাইল কৰি চাওঁ বেলেগো হ'ব পাৰে এতিয়া নিজৰ দোকানত পইচা থৈ ওলেও এটা হাৰাশাস্তি মানে এটা ভাল কথা কিন্তু সৰুতে একাউণ্টটো খুলিছিলোঁ এতিয়া যদি কোনোবাই সৰুতে কোনোবা কানি একাউণ্ট খুলিছি তেতিয়াহ'লে তেওঁলোকক মই কওঁ যে আপোনালোকে বেংকত যাই কিনে ফটোখন চেঞ্জ কৰিব এতিয়া মই কালি আহি কিনে ইয়াৰ ফটোখন চেঞ্জ কৰি দিম তাৰপিছত আৰু এতিয়া যেইটো ইচ্ছা তেতিয়া পইচা ওলাব পাৰিম সেইটো ভাল এটা তাৰমানে ঠিকে আছে বেংকৰ মানুহজনৰে ভুল নাই ভাল কথাই কৈছে বাৰু একাউণ্টৰ পৰা যে কোনোবাই চোৰ কৰি লৈ যায় সেইটোতো ডাঙৰ কথা ন চহীটো ডুপ্লিকেট কৰিব পাৰে মানুহে ডুপ্লিকেট হৈ যায় আজিকালি আৰু চহীটো সৰু কথা না কি মানে কি হ'ল এতিয়া কথাটো হ'ল কি আমি ৰিক্সাখন ভাড়া কৰি ল'লোঁ মানে 50 টকা দিম বুলি কৈছিলোঁ আকৌ 40 টকা দিম বুলি কৈছিলোঁ নহয় 50 টকা লাগিব মানে ধৰক আগতে পেডেল মাৰি মাৰি আছিল এতিয়া মটৰ মাৰি 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 আমি ৰিক্সা চলাই যাওঁ এই মটৰ মাৰি 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 এই আমি ৰিক্সা চলাই যাওঁ দাদা ইমান গৰমত ৰিক্সাখন চলাইছে মোৰো মনটো বেয়া লাগিছে যি কি নহওক আমি চব মানুহ হয় এতিয়া একো নাই ৰিক্সাৰ নামত এতিয়া আমি 150 টকা দিলোঁ এতিয়া পল্টন বজাৰত কিমান লাইনত খাৰাই দেখিব লাগে সেইটো কথা কিন্তু আমুক আমি নাপাওঁ এতিয়া অনলাইনে আছে নে পে'মেণ্ট বা অনলাইনে কৰিব লাগে নে কি কৰিব লাগে তাতে টিকেট কাটাৰ টাইমতে গম পাম তো গাইজ ফাইনেলি পাটনা যোৱাৰ কাৰণে আমাৰ টিকেট কনফাৰ্ম হৈ গ'ল কিন্তু 5 তাৰিখে যোৱা কথা আছিল কিন্তু জুনৰ 24 তাৰিখে আমি যাব পাৰিম মানে কি ক'ম আৰু টিকেট মানে এভেইলেবল নাছিল মানে আপাৰ আৰু লোৱাৰৰ চিট দুটা লাগে যিহেতু তাৰ ভৰিখন ভাঙা আছে কিন্তু লাষ্টত যিজন মানুহে টিকেট কৰিছিল তেওঁক ক'লোঁ যিদিনাখনে লোৱাৰৰ চিট দুটা আছে সেইদিনাই মোক বুকিং কৰি দি দিয়ক তো যাই 24 তাৰিখ পালাক আপোনালোকে আশীৰ্বাদ কৰিব যাতে তাই ভালে ভালে সুস্থ হৈ ঘূৰি আহে সুস্থ আছে বাৰু কিন্তু মানে এতিয়া ৰাইজৰ আশীৰ্বাদটো বহুত ডাঙৰ বস্তু দিয়কচোন হয় না নাই ৰাইজৰ আশীৰ্বাদেই মেইন আজি ৰাইজৰ আশীৰ্বাদৰ কাৰণে আজি ইমানখিনি মানুহ মোক চিনি পোৱা আছে আৰু যিজন মানুহ মোক টিকেট কৰি দিছিল তেওঁ বোলে মোৰ ভিডিঅ' চাই বহুত আনন্দ পাইছোঁ তেওঁ সেনেকৈ কোৱাৰ লগে লগে কিন্তু মানুহজনে মোক টিকেটটো সুন্দৰভাৱে কৰি দিছে বেছি ভিৰ ভাৰো নাছিল কিন্তু আমাৰ দেৰি হ'ল কিহৰ কাৰণে যিটো এটিএমত গৈছিলোঁ সেই এটিএমটোত মানে কি হ'ল সেইটো এটিএমত পইচা নাছিল তাৰপিছত 5টামান এটিএম ঘূৰাৰ পিছত আহি বেটাৰ য'ত একাউণ্টটো খোলা আছিল সেই বেংক পালোঁ বেংকত আহি কিনে মই সুধিলোঁ যে কি হ'ল এটিএমত আজিকালি কাম নকৰে 5 দিনমান বোলে কাম নকৰে এটিএম এতিয়া 5 দিনমান কাম নকৰিলে বেটাক লৈ কিনে যাই কিনে পইচা অলপ উইথড্ৰ কৰি আনি কিনে টিকেটটো কনফাৰ্ম কৰি কিনে ঘৰত আহি পালোঁ ঘৰত আহি গা চা ধুলোঁ গা চা ধুই মিলি কিনে ভিডিঅ'টো বনালোঁ আপোনালোকে ভাবিব সদায় চাৰ্ট চেঞ্জ কৰি থাকে কিন্তু অলপ ৰেষ্ট লৈ কিনে ভিডিঅ'টো বনাইছোঁ তো গাইজ এতিয়া মই যে আপোনালোকক কৈছিলোঁ পিটোৰ ভৰি কেনেকৈ ভাঙিছিল আৰু কিমানখিনি ভাঙিছিল আপোনালোকক দেখাওঁ এতিয়া তো গাইজ এই যি এক্সৰেখান দেখা পাইছে তাৰ প্ৰথমতে 2022ত জুনৰ মাহত ভাঙিছিল ভৰিখান তাৰ এনেকৈ আপোনালোকে চাওক আহান ভৰি দিয়ক দুডাল হাড় ভাঙি গৈছিল তাৰপিছত নেক্সট খান মই দেখাই আছোঁ অপাৰেশ্যন কৰি অনাৰ পিছত আৰু এটা এক্সৰে কৰিছিলোঁ সেইখিনি মই দেখাই আছোঁ এখন এক্সৰে আছে আমি যেতিয়া তাক অপাৰেশ্যন কৰি আনি কিনে প্ৰথমবাৰৰ কাৰণে চেকআপত গৈছিলোঁ তেতিয়াৰ এক্সৰেখান অলপ জোৰা লগাৰ দৰে হৈছে গাইজ আৰু নেক্সট খান দেখাই আছোঁ তাৰপিছত আৰু 6 মাহমান যোৱাৰ পিছত এখন এক্সৰে কৰিছিলোঁ এই এক্সৰেখান মানে জইনিংখিনি চাই আছিলোঁ আৰু এক্সৰে কৰি নিজে যদি নাজদিলেও কমচে কম এটা এক্সট্ৰাটো গম পাম আৰু এক্সট্ৰাই কৰা মানুহেনো বাৰু কৈছিল ঠিকেই আছে জইনটো সুন্দৰভাৱে হৈ আছে কিন্তু এতিয়া যিখন এক্সট্ৰাই কৰিছিলোঁ সেইখন এক্সট্ৰাই আপোনালোকক দেখাই আছোঁ তো গাইজ ওপৰৰ ফালে আপোনালোকে চাব লাগে তলত যিখিনি এক্সট্ৰাৰ মানে দেখা পায় মানে প্ৰীতিৰ হাড্ডিডাল সুন্দৰভাৱে জইন লাগিছে এখন এক্সট্ৰাই কিন্তু আজি কেইদিন হ'ল তাৰিখটো ইয়াতে বাৰু লেখাই আছে 20 তাৰিখে কৰা এক্সট্ৰাই এখন তো মনটো অলপ ভাল লাগিল দিয়ক এক্সৰেখান চাই কিনে সুন্দৰভাৱে জইনিং হৈ গৈছে যাতে অপাৰেশ্যনটো যিটো ৰদ ওলাব সেইটো অপাৰেশ্যন ভালকৈ ছাকচেছ হয় তাৰ কাৰণে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ তো গাইজ চাওক ইমান বেয়াকৈ ভাঙাৰ পিছতো তাই মোৰ লগত এনেকৈ ভিডিঅ'বিলাক বনাই আছে আপোনালোকক হাঁহি দিয়াৰ কাৰণে বা
আমাৰ যদি টেনশ্যন নাথাকে আমি নিজেও হাঁহি থাকোঁ আৰু আপোনালোককো হাঁহাৰ চেষ্টা কৰি যাওঁ তো গাইজ যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে শ্বেয়াৰ কৰিব তো গাইজ আৰু আপোনালোকে বিটুই জানো বা আৰু আগৰ দৰে সুস্থ হয় আগৰ দৰে খোজকাঢ়ি ঘূৰি ফুৰিব পাৰে তাৰ কাৰণে আপোনালোকে আশীৰ্বাদ কৰিব ময়ো ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলোঁ তো ধন্যবাদ জয় আই অসম